আৰম্ভ হৈ যাব ফাইনালি টেম্পাৰেচাৰ -5 মান দেখুৱাই আছে ফ্যামিলি দিস ইজ উইমেন এম্পাওয়ারমেন্ট কবাত ফুফু যাব এখানে মাইতে গিফট দিম গীতা একদম পুৰা গামুচা ইউনিফৰ্ম বনাই লৈছে আৰু দিহানক সাক্ষী কৰি পেলাই ট্ৰিপৰ এনাউন্সমেন্ট ফাইনালি আৰু গৈ আছে জয় আই অসম কলকাতাৰ পৰা আহি পেলাই কা চৰ্দি কাৰণ এচি বাছ এচি ট্ৰেইন এচি ৰুম সস্তাত পাই পেলাই পুৰা এচিত থাকি দিলোঁ এতিয়া পাই আছোঁ মজাটো গতিকে লৈ আছোঁ মেণ্থল এইফালে এতিয়া মায়ো লৈ আছে কাৰণ মাৰ খুব কফ ন মা আৰু এতিয়া খাম কফ চিৰাপ চিজা ফেমিলি কোনোদিনে ইমান যত্ন মই নিজৰ নলওঁ কিন্তু আজি হ'ল ৰবিবাৰ আৰু মাজত মাত্ৰ এটা দিন মানে য়েছ মঙলবাৰ আৰম্ভ হৈ যাব ফাইনেলি ইমান দিনে কৈ থকা ধামাকেদাৰ ট্ৰিপ ডক্টৰকো দেখাই মেডিচিন লৈছোঁ লগতে ঘৰেলো যিবিলাক নুস্খা তুলসী উইথ মৌ আৰু এইমাত্ৰ দেখা পাইছে মেণ্টেল লৈ আছে আৰু হে লাভলি চিজা ফেমিলি ৱেলকাম টু এনাডাৰ নতুন ব্লগ য়েছ আহি আছে ধামাকেদাৰ এপিছড গতিকে চেনেলটোৰ লগত জড়িত হৈ থাকক যিসকল নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰক আৰু আজি ৰ'দৰ তাপটো অলপ কম যদিও যিকেইদিন কলিকতাত আছিলোঁ সেইকেইদিন শুনিছিলোঁ গুৱাহাটীত বোলে বহুত বেছি গৰম কলিকতাত গৰমটো ইমান নাছিল যদিও আমাৰ ইয়াতকৈ তাতে বেছি গৰম বহুতে গেছ কৰিছিল যে মই হয়তো লাডাখ যাম কেদাৰনাথ যাম ছিকিম যাম কাশ্মীৰ যাম ক'ত যাম ফাইনেলি আজি সেইটো এনাউন্সমেণ্ট হ'ব ভিডিঅ'টোৰ মাজভাগত বা একদম শেষলৈকে এনাউন্সমেণ্টটো কৰিম গতিকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব একদম শেষলৈকে চাই থাকিব আৰু যি ফেমিলি এবাৰ মোৰ ৰুমটোৰ অৱস্থা চাওক গোটেই কাপোৰ তাপোৰ এনেকৈ ওলাই ৰখা হৈছে কাৰণ ইয়াৰে কিছুমান কাপোৰ মোৰ নেক্সট ট্ৰিপত যাব আৰু লগতে এইবোৰ কাপোৰ কলকাতা ট্ৰিপত লৈ যোৱা গোটেইবোৰ আহি পেলাই ধুইছোঁ এনেকৈ ৰাখিছোঁ ওলাই পেলাই বহুতখিনি গৰম কাপোৰ লাগিব কিহৰ কাৰণে কাৰণ তাত য'ত গৈ আছোঁ টেম্পাৰেচাৰ -5 মান দেখুৱাই আছে আমি যেতিয়ালৈকে গৈ পাম -10 মানলৈকেও যাব পাৰে ট্ৰিপটো মোৰ হ'ব প্ৰায় 14-15 দিনৰ অ'কে যাব ওলাইছোঁ এইফালে মাই বনাই আছে শুকান মাছ পূৰা বটি আছে যিহেতু মোৰ চৰ্দি গতিকে একদম পূৰা জ্বলা দি শুকান মাছ আজি খাব লাগিব চৰ্দি ভাল কৰিব লাগিব এইটো কি হয় জিৰা জালুক পূৰা বটা ধৰিছিলোঁ এইটো লগত লৈ যাওঁ কাৰণ দিনত ভাত খাই উঠি খাব লাগিব এইফালে মেলি থৈ দিছে চাউল এতিয়া ওলাই আহিব ৰ'ব এইকেইটা যদি আছে ভাই চাহাব একেটা এবাৰ পিষ্টল লৈ কিমান টকা লৈছে এইটো 900 টকীয়া পিষ্টল লৈছে মাই গড মাৰি এটা তন্ময় ক'ত অ' ভাই চাহাব এইটোক চাওক বাই ক'ত নাই তেলটো আগতে ভৰাই ল'ব লাগিব যি যে বুলি চিঞৰিছে দিহানুহঁত গৈছে বোকাখাত দিহানুহঁত কালি বাহিৰে আমাৰ ঘৰলৈকে আহিব কিন্তু ধুনুহঁতে মোক মাতি পঠিয়াইছে বাইদেউ বহুত জোৰ কৰি পঠিয়াইছে কাৰণ প্ৰায় 14-15 দিনৰ কাৰণে গৈ আছোঁ ইমান দিন দেখা নাপাম ভাই চাহাব চিধা চিঠি ঘুচা দিয়া আৰু যি যে ফেমিলি আকাশখন চাওক আজি বেলেগ ধুনীয়া হৈ আছে একদম পুৰা ডাৱৰ দুৰ্গা পূজাটো হৈ গ'ল মিছ নেক্সট লক্ষী পূজাত চাগে দিল্লীত থাকিম বাকী মাজত থাকিল কাতি বিহু আপোনালোকক কাতি বিহুৰ বহুত বেছি শুভেচ্ছা আগতে আমি একদম ধুনীয়াকৈ প্ৰসাদ চসাদ চুৰ কৰিব গৈছিলোঁ কাতি বিহুত লক্ষীৰ তলত প্ৰসাদ দি প্ৰসাদ আমি চুৰ কৰি আনো ৱালে চোৱালেও থৈ দিছিল ঘৰৰ ওচৰত আমাৰ সেইখিনি জেগাত সৰুৰে পৰাই তেনেকুৱা এটা পৰিৱেশ আছিল যদিও আমি গাঁৱত ডাঙৰ দীঘল নহয় ভাৰত পেট্ৰলিয়ামৰ আচলতে তেলটো নভৰা লেকিন অভি কুছ উপায় নেহি হে 100 টকাৰ যি যে ফেমিলি দিছ ইজ উইমেন এম্পাৱাৰমেণ্ট আপোনালোকৰ ইয়াতে অকল মহিলাবিলাকে আছে ন চবফালে কেৱল মানে বাইদেউহঁতকে দেখা পাইছোঁ গতিকে দিছ ইজ উইমেন এম্পাৱাৰমেণ্ট বঢ়িয়া ভাল লাগিছে ঠিক আছে আহিছোঁ দেই মই ভাবোঁ যে মদ ভাং আৰু ড্ৰেছতকৈও বেছি ইকুৱেলিটি কামত থাকে কৰ্মক্ষেত্ৰত যেতিয়া ছোৱালী আৰু ল'ৰাৰ কোনো চিন চাপ নোহোৱা হ'ব যোনে পাৰে তোনেই কৰিব সকলোবোৰ ইকুৱেল তেতিয়া আহিব আচল ইকুৱেলিটি অ' দাদা ষ্টেণ্ডেন নে কিবা ক'লোঁ সি বুজি পাইছে বাৰু পূজাহে শেষ হৈছে কিন্তু পূজাৰ বতৰটোতো শেষ হোৱা নাই গতিকে ভাবিছোঁ অলপ জিলাপি খাই লওঁ ভেটা পাৰা নহ'ব এমটি চলাই পেলাই ছোৱালী কিছুমান ছোৱালীয়ে ভাল পায় KTM চলোৱা ল'ৰা কিন্তু কিছুমান ছোৱালীয়ে আকৌ নিজেই ৰয়েল এনফিল্ড যেতিয়া চলাই মাশাআল্লাহ কিয়া লগতি হো তুম অলপ বেছিয়ে ছোৱালী কৰি আছো নেকি ক্ষমা কৰিব দেই যিসকল ছোৱালীয়ে চাই আছে হম লবো সে কহ না পায়ে উনসে হালে দিল কভি ইশক কিজিয়ে फिर समझिए जिंदगी क्या चीज है एटू कथा मैं एग्री करूँ जब भी इश्क होता है ना तो दुनिया बड़ी खूबसूरत लगती है मैं तेरे प्यार का पैगाम लिए बैठा हूँ भाई साहब जीजा फैमिली जलेबी बिचारी एकदम आहि पाइছোঁ লখৰা কিন্তু একেখন কেতিয়াবা বনাই ৰাখা কি যাব ওলালে নেকি জিলাপি বনাই আনিছোঁ সেইকাৰণে টাইম লাগিল হ্যাঁ
আজি মামা ক'ৰবাত ফুৰিব যাব সেইকাৰণে মই এটা গিফ্ট দিম মামা কি গিফ্ট দিবা এইটো গিফ্ট আ বাহ अभी करते हैं इसको अनबॉक्सिंग रबा কৰিব দিয়া হেন টেন বাহ সাংঘাতিক দিয়া নাপায় নতুন কাপোৰ কেমেৰা পাৰ্চন আছে আমাৰ লগত কোন আছে হেল্ল' গাইজ য়েছ ডেইলি ব্লগ গৰম আছে কিন্তু যিটো জায়গাত গৈ আছো জিজে ফেমিলি সেইটো জায়গাৰ কাৰণে এনেকুৱা 5টা মান পিন্ধিব লাগিব কমেণ্টত জনাওক কেনেকুৱা লাগিছে আপোনাৰ যদি ভাল লাগে তলত কমেণ্ট আছে কমেণ্ট কৰি দিব আৰু জিজে ফেমিলি আপোনালোকে কমেণ্টত জনাওক কালাৰটো কেনেকুৱা লাগিছে এনেকুৱা যেতিয়া খটাখুৰ ভাগিন থাকে তেতিয়া এইটোৱে অৱস্থা হ'ব দিয়া জপিয়া Sticks in the house. Hello, guest. I'm with is Papa this. West. আৰু জিজে ফেমিলি বাইদেউহঁতৰ মানে চাটৰ ওপৰৰ পৰা আকাশখন সদায় বহুত বেছি ধুনীয়া লাগে চাওক নাই বৰষুণ দি আছে একো নহয় এইখিনি বৰষুণ গাত নপৰে একো নহয় কি হয় এইবোৰ Mushrooms. মাছৰুমছ হয় আৰু চাটৰ ওপৰবোৰ এনেকৈ পানী জমা হৈ পেলাই অলপ কিবা কিবি ওলাই খালী ভৰি দি খোজকাঢ়ি বহুত বেছি ভাল পাওঁ তুমি নকৰিবা এইফালে চোৱা চন্দা মামা ওলাই গৈছে চোৱা এইটো খোজকাঢ়ি পেলাই কি কৰিবা দেখাম কেনে পৰিছে নে নাই কি পৰিছে নে নাই বৰষুণ পৰিছে নে নাই দেখা হাতখন দিছোঁ নাই পৰা নেহি পৰা মানুহ যোৱা নেকি কেফৰ ভিতৰত যাম কেবৰ ভিতৰত যাম এইটো কেব বোলে দেখিছে ভাই চাহাব জিজে ফেমিলি এইটো কিহৰ বা গুটি আছিল পাহৰিলোঁ আগতে আমি এই গুটিটো খুব বুটলিছিলোঁ দিয়ানো আহি গ'লানে দিয়ানো আহি গ'লা এইফালে চাই দিয়া একদম ধুনু দিনা হাঁহি দিছে দাদাৰ ঘৰ পাই গ'লানে মানা কৰি আছিলোঁ নে দৌৰা কৰিব ক'ত দুখ পাইছা চাওঁ আৰু জিজে ফেমিলি ফাইনেলি কৰিবলৈ গৈ আছোঁ ট্ৰিপৰ এনাউন্সমেণ্ট বিলু এইটো দাদাৰ হয় দাদাই দেখিলে পিকটো দিব মানে হাতত থৈ দিয়া আমি এতিয়া ট্ৰিপৰ এনাউন্সমেণ্ট কৰিম ব'লা অ'কে জিজে ফেমিলি আৰু ধুনু আৰু দিহানক সাক্ষী কৰি পেলাই ট্ৰিপৰ এনাউন্সমেণ্ট ফাইনেলি আৰু গৈ আছোঁ আপোনালোকে বহুতে কৈছিল যে য়েছ কেদাৰনাথ হ'ব পাৰে আৰু ফাইনেলি যাব ওলাইছোঁ কেদাৰনাথ জিজে ফেমিলি বহুত বছৰৰ সপোন আছিল কেদাৰনাথ যাত্ৰা কৰা চাৰধাম যাত্ৰা কৰা কিন্তু চাৰধাম কৰিব নোৱাৰিলেও নিশ্চয়কৈ কেদাৰনাথ কৰিবলৈ গৈ আছোঁ আৰু কেৱল কেদাৰনাথ নহয় 4-5খন ষ্টেট ঘূৰিম গৈ তাৰপিছত কেদাৰনাথ পাম গতিকে খুব ধামাকেদাৰ ব্লগ অতি সোনকালে আহিছে চেনেলত গতিকে সোনকালে যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'বোৰ যিমান পাৰে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি থাকক বাবাই দিয়া মামাক যোৱাৰ আগত কোনে চুমু দিব ধুনুৱে নে দিয়ানুৱে ধুনুৱে দিলে দিয়ানো জলদি মামাক চুমু বাইদেউ আছে বাইদেউ কেমেৰাত ওলাব বিচৰা নাই বাই ইয়াৰ আগে এইটো বাইদেউ দিয়া গিফ্ট এইটো লৈ লওঁ আৰু এইটো বাইদেউহঁতৰ পৰা লৈছোঁ কাৰণ গৰম পানী বহুত বেছি দৰকাৰ হ'ব কপালখন চাওঁ ভাই চাহাব আৰু খেলিব দাদাৰ লগত আলমাৰী পিছফালে লুকাই পোৱালীকেইটাক বাই দি অহাৰ সময়ত জিতনা দৰ্দ হোতা হে না আণ্ডাৰ জিজে ফেমিলি ভালো লাগিছে যে যোৱাৰ আগে দিহানো ধুনু দুইটাকে লগ পাইছোঁ বাইদেউহঁতকো ভালকৈ লগ পাইছোঁ মোৰ একদম পুৰণি অভ্যাস যে ক'ৰবাত যদি দীঘলীয়া সময়ৰ কাৰণে যোৱা হয় গোটেই ঘৰৰ মানুহ একলগ কৰি পেলাই এবাৰ লগ চগ কৰি পাৰিলে খানা চানাও খাই যাওঁ এতিয়া খালি আপোনালোকে জিজে ফেমিলি আশীৰ্বাদ কৰিব যাতে ট্ৰিপটো ভালে হৈ যায় আৰু মোৰ যিটো কাহ চৰ্দি আছিল সেইখিনি যাতে ভাল হয় আৰু যিহেতু অকলশৰে যাব ওলাইছোঁ ফুল সোলো ট্ৰিপ গতিকে মাহঁতে অলপ চিন্তা কৰি আছে কৰাটো স্বাভাৱিক কথা বাৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লৈ পেলাই পুৰা যাবলৈ ওলাইছোঁ বহুত বেছি মোৰ ইমোশ্যনৰ লগত জড়িত এইটো এটা ট্ৰিপ হয় বহুত বেছি এক্সাইটেড হৈ আছোঁ ট্ৰিপটোক লৈ পেলাই ইনষ্টা ফেচবুক আৰু ইউটিউবৰ কমিউনিটিত পোষ্টাৰ এখন শ্বেয়াৰ কৰিছোঁ কেদাৰনাথ ট্ৰিপৰ গতিকে জিজে ফেমিলি আপোনালোকে যিমান পাৰে পোষ্টাৰখন এটলিষ্ট শ্বেয়াৰ কৰি দিব ট্ৰিপটোত মই আপোনালোকক কথা দিছোঁ ধামাকা হবে হোটেল উপাসনা হোটেলখন দেখি মনত পৰিছে যে দিল্লী চেলিত গৈ বা হোটেলৰ যোগাৰ কেনেকুৱা হয় কি হয় এতিয়ালৈকে একো প্লেনিং কৰা নাই এইটো এটা ৰিজন আছিল মই কলকাতা ট্ৰিপটো কৰাৰ যাতে অলপ মানে আওভাও পাই যাওঁ যে ডাঙৰ চহৰ এখনত গ'লে কেনেকৈ চলিব লাগে আমি ট্ৰিপটোত প্ৰথমত প্লেন কৰিছিলোঁ ভূষণদাহঁতৰ লগত কিন্তু ভূষণদাহঁতে পিছত কিবা ইমাৰ্জেঞ্চিৰ কাৰণে আগত গুচি গ'ল যিটো মই মিলাব নোৱাৰিলোঁ আপুনি যদি নিজৰ ড্ৰিমটোক জীয়াব বিচাৰে তেতিয়াহ'লে আপোনালোকে কেতিয়াবা অকলশৰীয়া পথেৰেও যাব লাগিব সেইটো একো ডাঙৰ কথা নহয় শীত জিজে ফেমিলি বেগৰ পৰা বস্তু এটা ওলাই পৰিল হঠাতে এটা কোনখিনিত পৰিছে কি পৰিছে একো আইডিয়া নাই ভাই চাহাব মাই গড চাওকচোন ইমান মৰমত দিয়া বস্তু আৰু খাবলৈ অনা কলপুলি কি বুলি কয় জিজে ফেমিলি জনাওক
হেণ্ডেলত দিলেও চলাব অসুবিধা হয়, গতিকে তলত দি দিলোঁ লেগ গাৰ্ডত। এতিয়া লেগ গাৰ্ডত দিলেও চুচৰি গতিকে বাইকখন একেবাৰে চিধা যাব লাগিব, অলপো যদি হালি ভাই চাহাব বৰষুণটো লাহে লাহে জোৰকৈ আহিছে, আৰু এইটো টাইমত মই বৰষুণত তিতাটো একেবাৰে এফৰ্ড কৰিব নোৱাৰোঁ। চবি এফৰ্ড নেহি কৰি सकता বৰষুণ, যিমান পাৰোঁ ফালি চিনি ওলাই যাব লাগিব। অ' ভাই চাহাব, ভাত পানী খালা? কিয় এয়া খাবা নেকি? কলগছ কি বুলি কয় এইটো জানা? দুইটা একদম পুৰা গামোচা ইউনিফৰ্ম বনাই লৈছে দেখোন। ভাই চাহাব হয় নেকি? খাই দিবা গৈ পেলাই। মা এইটো নেকি? কিমান খাম? আধা? আৰু মাহঁতে এটা তুলসী জালুক মৌ কিবা এটা বনাই থৈ দিছে, একদম ঘৰেলু নুস্খা। এইটো এতিয়া খাম। তাৰপিছত আজি চব ঘৰেলু নুস্খাই মাহঁতে ৰেডি কৰি ৰাখিছে, যিহেতু কাহ চৰ্দিটো মাহঁতে বিচাৰিছে সোনকালে ভাল হওক বুলি। অ' নাই, ধুনীয়া মৌ দি পেলাই একদম ধুনীয়া কৰি দিছে। চৰ্দি হ'লে বা জ্বৰ হ'লে সদায় ঘৰত ৰুটি খোৱাৰ পৰ্ব। এইটো কি হয় মা? অ' এইটো শুকান মাছৰ আঞ্জাটো ন? আৰু এইফালে শুকান মাছৰ একদম পুৰা চাটনি, জ্বলা চাটনি। আৰু জিজে ফেমিলি এবাৰ মোৰ ৰুমটোৰ অৱস্থা চাওক। অ' ভাই চাহাব, কাপোৰ চাপোৰ ধোৱা কাপোৰ আছিল, পাকাই চাকাই থৈ দিছোঁ, গোটেই কাপোৰে ভৰ্তি এইবোৰ, আৰু লগতে মোৰ গেজেটবোৰ, এইফালে হেলমেট চেলমেট কেমেৰা কিবা কিবি। ক্লিপটো লৈ থাকোঁতে গ'প্ৰ'ৰ হৈ গ'ল ছুইচ অফ। ৰাতিপুৱা উঠিব লাগিব সোনকালে, কাৰণ এইবোৰ যিবোৰ কাপোৰ দেখিছে গোটেই পেকিং চেকিং কৰিব লাগিব। বাকী ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ। যদি চাই পেলাই ভাল পাইছে লাইক কৰক, যিমান পাৰে কমেণ্ট কৰক, আৰু নতুন যিবোৰ আহিবলগীয়া ভিডিঅ' যিমান পাৰে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। নতুন ভিডিঅ'ত পুনৰ এবাৰ লগ পাই আছোঁ, কাইলৈ দেখাই আছোঁ কেনেকৈ প্ৰিপেয়াৰ হওঁ, তাৰপিছতো ডাইৰেক্ট ট্ৰিপ আৰম্ভ হৈ যাব। গতিকে বাই বাই, জয় অসম, বাই বাই।